Hello guys, welcome back to my YouTube channel. Guys, আজি আমাৰ গাঁৱৰ নামঘৰত ভাওনা আছে। হে নামঘৰত ভাওনা থকাৰ বাবে আমি তাত এতিয়া গৈ আছো চাকি জ্বলাবৰ বাবে। আৰু গাইজ যিখন ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব সেই ভাওনাখনৰ নাম হৈছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ আৰু এই মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ ভাওনাৰ ভাৱৰীয়াসকলক যোৰহাটৰ পৰা নিমন্ত্ৰিত কৰা হৈছে। আৰু গাইজ এতিয়া যাওঁ বলকচোন ভাৱৰীয়াসকলৰ মেকআপ কৰা ঠাইলৈ। আৰু গাইজ আপোনালোকে স্ক্ৰীনত দেখা পাইছেই নহয়, এই ঠাইতে সকলো ভাৱৰীয়াই মেকআপ কৰি আছে। যিহেতু নামঘৰৰ ভিতৰত ভাওনাখন প্ৰদৰ্শন কৰা হ'ব, সেয়েহে নামঘৰৰ বাহিৰতো যাতে বাহিৰত থকা মানুহে চাব পাৰে তাৰ বাবে স্ক্ৰীনৰ যোগাৰ কৰি দিছে। আৰু গাইজ এতিয়া সময় হ'ল ভাওনাৰ আৰম্ভণিৰ, সেয়েহে ভিডিঅ'টো শেষৰলৈকে চাব।
প্ৰজাপতিয়ে সৃষ্টি কৰিব পাৰোঁ আমি বিষ্ণুৱে
মই পুত্র মই তোকে করিল সদনে লক্ষ্মী শ্রবণ করি
আমার সৃষ্টি নষ্ট কৰিব বিচাৰিছে সেই সময়ত স্বামীজীয়ে পৰাই কৰিছে মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি তাৰ একে প্ৰাণী মাৰি আমি তাক ৰূপ নিৰ্মাণ কৰিম আৰু পুনৰ বৎসৰ স্মৰণ কৰি চাৰিবেদে উত্থান কৰিম সেই দয়াময় তো গাইজ আজিলৈ ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব